Hello everyone, welcome back to my channel. More channel onyo eti video la hokolule swagatam. Aru mur eta kotha khube dukh lagi ase apnaloke ajikali more channel to teneke agote jeneke morom disil ajikali morombur kobai dise tenekwa nokoribo titia beya lage nohoy montu aji take moi ekhon biya khaboloi jam baki video to continue koribo ekholoi gom pabo kar biya ya mehindi lagaisue mehindi rong bhal ahise aru ifale iman bhal aha nai take dhuniya ke ready city home take eya gypsy anisu dhuniya ke logam take just friends joni ghorot ahi palu etia ekhon scooty te ahisilu tai ase baru tai mur karone pani anibo goise tia ami finally ready hoi golu biya ghorot jaboloi baki biya ghorot log pai asu eya ami eta goi asu man bota ekdom অলপ দূৰ আছে যেহেতু এতিয়া স্কুটিতে গৈ আছো আৰু ইয়া ফাইনালি আমি বিয়া ঘৰ আহি পালো প্ৰেজেন্টটো দেখাই দিয়া মাইনা বাকি মোক কেনেকুৱা দেখিছে কমেন্টত জনাব তাকে ফুল লুকটো দেখাই আছো বাৰু অপেক্ষা কৰিব অলপমান কমেন্ট আমার ম্যাডাম এতিয়া আমি বহি আছো তাকে কইনার উলুৱাই হোৱা নাই বলে তাকে আমাৰে আগতে হল তাকে আৰু আমি মানে আগতে আহা মানুহ তাকে হুকালে যাব লাগিব তাকে আৰু খাবলৈ বহিছো বেং পাটিৰ আৱাজ একো শুনা নাপায় আৰু বাইদেউ খাব ভালকে লাজ নকৰিব আমার ভাত খোৱা হৈ গল এতিয়া বলক মানে বাক অলপমান মাত দিও ফটোটো উঠো তাকে আপোনালোকক কৈছিল নহয় কাৰ বিয়া জনাম বুলি তাকে মানে বাৰ ভাইটিজন মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাকে বাৰু দেখুৱাম এইফালে কইনা পুৰা একদম বেষ্ট উখল মাখল পৰিৱেশ বহুত ধুনীয়া আৰু কইনাজনী যে ইমান বিউটিফুল লাগিছে বাক সঁচাকে কৈছো আৰু ইফালে ৰিলেটিভছ সকলৰ লগত ইন্টাৰেকশন কৰি আছে ফটো উঠিছে আৰু ইফালে বাৰ লগত থকা ব্ৰাউন কালাৰজন সৰু বা হয় স্কুলৰ ষ্টাফ হয় এইফালে মামাৰ লগত উঠিছো ফটো আৰু ইফালে বাৰ ভাইটিৰ মানে ডিফেন্সত কৰে যেটো সাৰহত আহিছে আৰু ইফালে খুৰীমাহঁতৰ লগত ফটো সেশন হৈ আছে ইফালে ধুনীয়াকে আৰু ইফালে ৰাতিৰ বাবে প্ৰিপাৰেচন কৰি আছে আৰু ইমান ধুনীয়া লাগিছে সঁচাকে আৰু ইয়া হোৱাইট কুৰ্তা পিন্ধাজন বাৰ ভাইটি হয় তাকে ইফালে ভাইকৰ গাত তৰণ নাই পুৰা ফটো মাৰি আছে আৰু এয়া সৰুবাৰ ষ্টুডেন্টস হয় এই টিকলিয়া কেটাক লগ পালো টিকলি গিটা যি ডাঙৰ ডাঙৰ কথা বাপৰে ৰোগ ক'ব নোৱাৰি আৰু ইফালে মোৰ বেষ্ট ফ্ৰেণ্ড জন আৰু এতিয়া অলপ টাইম মানে থাকি কিনি আহি গলো আমি সোনকালতে আৰু এটা
তাকে অলপ আগত সন্ধিয়াতে আহি পালোঁ আহি পাই এতিয়া অলপ ৰেষ্ট ল'ম ৰেষ্ট লৈ ভাবিছোঁ আকৌ ড্ৰেছ কৰি মানে দৰা চাবলৈ যাম যিহেতু দৰা চাই বেছি ভাল লাগে নহয়নে বাৰু তাৰ পৰা ফ্ৰেণ্ডজনীক ড্ৰপ কৰি ঘৰত আকৌ মই আহি গ'লোঁ আহি আৰু তাৰপিছত অলপমান ফ্ৰেছ চেছ হ'লোঁ তাৰপিছত ভাবিলোঁ যে ভিডিঅ'টো কণ্টিনিউ কৰোঁ তাকে এতিয়া ফ্ৰেছ চেছ হৈ কিনে ধুনীয়াকৈ এতিয়া মানে ৰেডি হৈ লওঁ যিহেতু দৰা আহিব প্ৰায় 9টা 9:30 10টাও বাজিব চাগে আৰু তাকে দৰা চাবলৈ যাম তাকে ৰেডি হৈ লগ পাই আছোঁ এতিয়া ফাইনেলি মই ৰেডি হৈ গ'লোঁ বাকী ফাইনেল লুকটো পিছত দেখাই আছোঁ এতিয়া মই আহি পালোঁ ফ্ৰেণ্ডজনীৰ ঘৰত এতিয়া আমি বিয়া ঘৰত দৰা চাব যাম খনিকৰ ননিকৰ ডাঙৰ কৰি কওক না ইমান লাষ্ট থাকে নি আপোনাৰ ঘৰ আমিতো কলা আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়ক সম্পূৰ্ণ অসমীয়া অসমীয়া আপনার নাম আপনি কোর পৰা আইছে আপনি কিয় আইছে কাক দিব আইছে গাঁওখনৰ নাম ছোৱালীজনীৰ নাম আদি কৰি অসমীয়াত লাগে সম্পূৰ্ণ অসমীয়া পৰিচয় শুদ্ধ অসমীয়াত লাগে আপুনি যদি ইংলিছত পাৰে ইংলিছত দি দিয়ক ইংলিছত ইমান টাইম যাবে পালি হয় কোনে মুখে পালি হয় ৰখি আছে কেতিয়া আপুনি কৈ দিয়ক আৰু নিজৰ পৰিচয়টো ভালকে দি দিয়ক আৰু কি আৰু Thank you.
আপোনালোকে পইচা ডিমাণ্ড কৰিছে নে নাই? চাউলটো বন্ধ কৰক না, চাউলটো মাৰিব বন্ধ কৰক। আবার কাম করলে পয়সা দিব লাগবে তলব দিল যাতে পানিটা নপড়ে সাধারণ লোক দিয়া লোক দিয়া বা লোক মুসি দিয়া পয়সা লাগে বলে খুঁজে দেওয়া আর দিবও লাগবে দিব ধরে থাকবা লাগবো নহলে নহয় কত দিব ও চন্দন গন্ধপুষ্প কন্যা যাবা পিছে আমিও অলপ পিছত যাম আৰু গাটো বেয়া লাগি আছে
ওই মামি সদরপাতি কো কেডা লইছে কালি পকাই এইখিনি মুহূৰ্ত বহুত দুখ লগা ছোৱালী মানুহৰ বাবে বহুত দুখখন বেয়া লাগি গৈছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই